তুমি কি কৰিছিলা কি নকৰিছিলা সেইবোৰৰ হিচাপ দিবলৈ মই তোমাক গোটেই জীৱনটোৰ সময় দিম। আজি মোক ক'ব লাগিব। কোম্পানী মোক ইচ্ছা কৰা নাই জেলত ভৰাই থব, নয়বা উলিয়াই বাহিৰ কৰি দিব। কিন্তু কোম্পানীয়ে কিয় সেইবোৰ নকৰিলে জানা? কাৰণ সেই কোম্পানীটো মই ইমানে সৎ আৰু নিষ্ঠাবান কৰ্মী আছিলো যে কোম্পানীয়ে সেই কামটো কৰিবলৈ বেয়া পালে। আৰু যিবোৰ শাস্তি মোক ইয়াৰ পৰা আমেৰিকাৰ অফিচলৈ লৈ যিটো সময়ত মোৰ আটাইতকৈ বেছি আছিল। আৰু দুখ কি লাগে ভিডিঅ' কিয় হয় এবছৰৰ ভিতৰতে কাকলিয়ে তহঁতক এটা ডাঙৰ অট্টালিকা পাতি দিছিলে। যি বিচাৰিছিলি সেইটোৱে আনি দিছিলে নাই? সেই প্ৰকাণ্ড অট্টালিকাটোৰ পৰা খেতি মাটি 10 বিঘালৈকে দিছিলে নাই? এবাৰ কোনোবাই সুধিছিল সেই ঘৰটোত মোৰ ৰুম কোনটো হ'ব? মই জানিছিলো তোমালোকৰ চিন্তা মোকলৈ আছিল সেই ঘৰটো। কিন্তু এতিয়া মোৰ 50 বছৰ বয়সলৈকে এইটো মই কল্পনাই কৰা নাছিলো জানা। কিহৰ জোৰত পাৰিলে? BA পাছ কৰা সেই 3rd ডিভিজনৰ চাৰ্টিফিকেটখনৰ নোৱাৰিলা হয় তোমালোকে। কিন্তু এবাৰ নকল মাতি মাতিয়ে তোমালোকে মোক সুধিলা। ঠিক আছে ইমান দিনে মই তোমালোকক তেজ দি আহিছিলো। এতিয়া আৰু নহব। এতিয়া থকাখিনি তেজ মোক নিজক লাগে। কিন্তু কম নহয়, এতিয়াও মোৰ বহুত আছে। এতিয়া তোমালোকে মোৰ খেল চাই মানুহৰ জীৱন বোলে 40 বছৰ আৰম্ভ হয়। মোৰ জীৱন 50 বছৰ আৰম্ভ হয়। লাইনৰ বিল দিছা নাই? ইনকাম টেক্স দিছা নাই? মোৰ দেউতা শিৱনাথ তালুকদাৰৰ যে এটা ডাঙৰ ল'ৰা আছে সকলোতে তাৰ নামেই আছে। মা মৰিবৰ সময়ত যেতিয়া ঘন্টা এইটো বিল মানি দিছিল, মায়ে মোক কৈছিল দেউতাক ক্ষমা কৰি
কাম মায়ে কৰিব দিয়াৰ বহুত দিন আগতেই মই সেই মানুহটোৱে আমাৰ ঘৰখন আৰু দেউতাৰ কাৰণে গোটেই জীৱনটো মানে এতিয়া আৰু মনে মনে থাকিব নালাগে সেই ঘৰটো আৰু বাকী সকলো ৰুম মই সেই কাকলিৰ নিচিনা পেচেণ্টবোৰক দি দিম ওচৰতে আৰু এটা ঘৰ তাত নিৰ্মলৰ কাৰণে এটা মন্দিৰ পালা ইয়াৰ পৰা গৈ আৰু চাবা যাতে কোৰ্ট কাছাৰীলৈ গৈ সেই ঘণ্টা দুজনৰ হাতত তোমালোক বেজ্জত হ'ব লাগে নহয় কি কৈছো এবাৰতে কৈছো চাফা হৈ গৈছো গম পাই চাবিটো দি দিব লৈ যাবা মোৰ বুকুখন কেনেকৈ গৰ্বত ফুলি উঠিছিল দাদা Wow.